প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি নৱম মানৰ বিজ্ঞানৰ প্ৰথম লেচনটোৰ বিষয়ে আলোচনা কৰিবলৈ মই পুনৰ তোমালোকৰ মাজলৈ আহিলোঁ। নৱম মানৰ প্ৰথম লেচনটো হ'ল আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এতিয়া আমাৰ চাৰিওকাষৰ বস্তু মানে আমি আমাৰ নিজৰ ঘৰখনতে ব্যৱহাৰ কৰি থকা বিভিন্ন বস্তু, বাচন বৰ্তনকে আদি কৰি চকী, মেজ, কিতাপ, কাগজ, বহী, চাবোন, চাৰ্ফ, এই বস্তুবোৰক আমি জানো। কিন্তু আমাৰ ঘৰৰ বাহিৰতো কিছুমান বস্তু আছে, যেনে মাটি, শিল, বালি, পৰ্বত, পাহাৰ, এই বস্তুবিলাককো আমাৰ চাৰিওকাষৰ বস্তু হিচাপে গণ্য কৰা হৈছে। কিন্তু এই লেচনটোত অকল এইখিনি বস্তুকেই সামৰি লোৱা হোৱা নাই। পৃথিৱীৰ বাহিৰৰ আকাশ, মেঘ, গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, এই আটাইবোৰ বস্তুকে সামৰি, অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডত যিবোৰ বস্তু আছে এই আটাইবোৰ বস্তুকে আমাৰ চাৰিওকাষৰ বস্তু হিচাপে এই পাঠটোত আলোচনা কৰা হ'ব। এতিয়া এই বস্তুবোৰ কিহেৰে তৈয়াৰী? বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইবোৰ বস্তুৱে হ'ল কিছুমান পদাৰ্থৰ দ্বাৰা তৈয়াৰী। পদাৰ্থনো কি? পদাৰ্থ কি আৰু বস্তু কি? ইয়াক আমি জানিবৰ কাৰণে এটা সহজ উদাহৰণ আমাৰ হাতত আছে। সেইটো হ'ল, ধৰি লোৱা আমাৰ ঘৰত এখন প্লাষ্টিকৰ চকী আছে, এটা এলুমিনিয়ামৰ চচপেন আছে। তেনেহ'লে আমি বস্তু বুলি কওঁ চকীখনক আৰু চচপেনক। তাৰমানে আমি ব্যৱহাৰ কৰিব পৰাকৈ পদাৰ্থৰ দ্বাৰা কিছুমান বস্তু তৈয়াৰ কৰি আমাক দিয়া হৈছে। এই বস্তুবোৰ আমি ব্যৱহাৰ কৰোঁ। কিন্তু প্লাষ্টিকৰ চকীখন কি পদাৰ্থৰ দ্বাৰা তৈয়াৰী বুলি ক'লে আমাৰ উত্তৰ হ'ব প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী। অৰ্থাৎ চকীখন হ'ল বস্তু, প্লাষ্টিক হ'ল পদাৰ্থ। ঠিক তেনেকৈ চচপেনটো হ'ল আমাৰ বস্তু আৰু এলুমিনিয়াম হ'ল পদাৰ্থ। অৱশ্যে কেতিয়াবা আমি বস্তু আৰু পদাৰ্থ এই দুইটা শব্দৰ দ্বাৰা একে অৰ্থকে প্ৰকাশ কৰোঁ। যেনে বায়ু, পানী, এইবিলাক পদাৰ্থও হয়, বস্তুও হয়। কিন্তু পদাৰ্থ বা বস্তুৰ সদায় দুটা বিশেষত্ব থকাটো দৰকাৰ। এই বিশেষত্ব বা বৈশিষ্ট্য দুটা হ'ল, পদাৰ্থৰ ভৰ থাকিব লাগে আৰু পদাৰ্থৰ আয়তন থাকিব লাগে। ভৰ থকাৰ অৰ্থটো হ'ল কি? পদাৰ্থৰ তাৰ নিজৰ এটা ওজন থাকিব লাগিব। ভৰ থাকিলে বস্তুৰ ওজন পোৱা যায়। আৰু আয়তন থকাৰ অৰ্থটো হ'ল কি? বস্তু বা পদাৰ্থ ৰাখিবলৈ সেইটো এটা ঠাইৰ প্ৰয়োজন হয়। এই দুটা বৈশিষ্ট্য যাৰ আছে তাকেই আমি পদাৰ্থ বা বস্তু বুলি গণ্য কৰিম। বিজ্ঞানত যাৰ ভৰো নাই, আয়তনো নাই, তাক কিন্তু কেতিয়াও পদাৰ্থ হিচাপে গণ্য নকৰে। তেনেকুৱা আমি কিবা দুটা নাম মনত পেলাব পাৰোঁ নেকি যাৰ ভৰো নাই, আয়তনো নাই? নিশ্চয়কৈ আমি তেনেকুৱা শব্দ পাম। সেইবোৰ হ'ল মৰম, স্নেহ, ঘৃণা, খং, এইবোৰ। এই বস্তুবিলাকৰ কোনো আয়তন নাই, তাক থৈ দিব নোৱাৰে ক'তো, আৰু তাৰ নিজৰ ভৰো নাই বা ওজন নাই। সেইকাৰণে মৰম, স্নেহ, ঘৃণা আদি বিজ্ঞানত কেতিয়াও পদাৰ্থ বা বস্তু হিচাপে গণ্য কৰা নহয়। অতি প্ৰাচীন কালৰ পৰাই দাৰ্শনিক আৰু বৈজ্ঞানিকসকলে এই পদাৰ্থবোৰ কিহেৰে তৈয়াৰী তাৰ সত্য তথ্যটো উৎঘাটন কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছিল। প্ৰাচীন ভাৰতীয় দাৰ্শনিকসকলৰ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই 5টা মৌলিক কণিকাৰ দ্বাৰা গঠিত। এই 5টা মৌলিক কণিকা হ'ল বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানী। অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু কেৱল এই 5বিধ মৌলিক কণিকাৰ দ্বাৰাই গঠিত বুলি তেওঁলোকে মত প্ৰকাশ কৰে। এই 5টা মৌলিক কণিকাক পঞ্চতত্ত্ব বুলিও কোৱা হয়। কিন্তু আধুনিক বৈজ্ঞানিকসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা সিদ্ধান্তত উপনীত হৈছে যে সকলোবোৰ পদাৰ্থ আচলতে কিছুমান অতি ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত। এই ধৰ্মটো পদাৰ্থৰ মৌলিক
ভৌতিক ধৰ্ম হিচাপে গণ্য কৰা হয়। কিন্তু এই কণিকাবোৰ কিমান ক্ষুদ্ৰ হ'ব পাৰে? আমি ঘৰতে এটা সহজ কাৰ্যকলাপৰ দ্বাৰা এই কথাটোৰ আমি অনুমান পাব পাৰোঁ পদাৰ্থৰ কণিকাবোৰ কিমান ক্ষুদ্ৰ হ'ব পাৰে। এতিয়া এনেকুৱা এটা কাৰ্যকলাপ মই তোমালোকক বুজাই দিম। ছাত্ৰ ছাত্ৰীসকল, পদাৰ্থৰ কণিকাবোৰৰ আকাৰ সম্পৰ্কে জানিবলৈ আমি কৰিবলগীয়া পৰীক্ষাটোৰ বাবে একে আকাৰৰ 3টা কাঁচৰ গ্লাছ লৈছোঁ আৰু তাত সম পৰিমাণৰ পানী লৈছোঁ। ধৰি লৈছোঁ আমি যে 3টা কাঁচৰ গ্লাছত 100 মিলিলিটাৰকৈ পানী ল'লোঁ। এতিয়া এই পানীখিনিত আমি পটাছ বা পটাছিয়াম পাৰমেংগানেট বুলি কয়, চেনিৰ নিচিনা দানাকাৰ এবিধ পদাৰ্থ, ৰাসায়নিক পদাৰ্থ, তাক পানীত দিয়াৰ লগে লগে ইয়াৰ বৰণটো গাঢ় বেঙুনীয়া হৈ যায়। 2-3টামান মাত্ৰ দানা আমি এই গ্লাছত দি দিলোঁ। এই পানীখিনিত দিয়াৰ লগে লগে পানীখিনিৰ বৰণটো গাঢ় বেঙুনীয়া ৰঙৰ হৈ পৰিব। ইয়াত আমি দিছোঁ এইটো পটাছ। ইয়াত আমি পটাছ দিছোঁ অকণমান, দিয়াৰ লগে লগে এই গাঢ় বেঙুনীয়া ৰঙৰ হৈ গ'ল। এতিয়া এই পানীখিনি বেঙুনীয়া হোৱাটো আমি কেনেকৈ ব্যাখ্যা কৰিব পাৰোঁ? যে পটাছ হ'ল এবিধ গোটা পদাৰ্থ। গোটা পদাৰ্থৰ দানাখিনি পানীত দিয়াৰ লগে লগে এই দানাটোত থকা কণিকাবিলাক অতি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত বিভক্ত হৈ পৰিল আৰু পানীৰ মাজে মাজে এইবোৰ সোমাই পৰিল। অৰ্থাৎ গোটা পদাৰ্থটো ক্ষুদ্ৰ কণালৈ বিভক্ত কৰিলোঁ আমি পানীৰ যোগেদি। পানীখিনিত যেতিয়া ই বিভক্ত হৈ গ'ল, পানীৰ মাজত সম পৰিমাণে ই মিলি গ'ল আৰু এই যিটো মিলি যোৱা প্ৰক্ৰিয়া, এটা পদাৰ্থ অন্য এটা পদাৰ্থৰ সৈতে যে মিহলি হৈ যায়, বিয়পি পৰে, এই প্ৰক্ৰিয়াটো ব্যাপন প্ৰক্ৰিয়া বুলি কোৱা হয়। এতিয়া পটাছখিনি এইখিনি পানীত বিয়পি পৰিল বা দ্ৰৱীভূত হ'ল। এইবাৰ আমি কি কৰিম? ইয়াৰ পৰা মাত্ৰ এখন চামুচৰ সহায়ত আমি ইয়াৰ পৰা আমি 1 চামুচ মাত্ৰ পটাছিয়াম পাৰমেংগানেটৰ ড্ৰপ ল'লোঁ। চাবা, মন কৰিবা যে বেছিভাগ পটাছ ইয়াত থাকি গ'ল। চামুচখনত মাত্ৰ আমি কিছু পৰিমাণৰ মাত্ৰ কণিকা উঠাই লৈছোঁ। এই কণিকাখিনি পানীৰে সৈতে আমি এইবাৰ এই গিলাচৰ পানীখিনি দিম। এইখিনিত কিন্তু একো নাছিল, এইখিনি বিশুদ্ধ পানী আছিল। এই পটাছিয়াম পাৰমেংগানেটখিনি আমি এই পানীখিনিত দিলোঁ। দিয়াৰ লগে লগে গোটেই পানীখিনি পুনৰ বেঙুনীয়া হৈ যাব। কিন্তু দেখা যাব যে ইয়াৰ যিটো গাঢ়তা বা ইয়াৰ যিটো ৰং আছিল তাতকৈ এই ৰংটো কিন্তু পাতল হ'ব। এই কাৰ্যৰ পৰা আমি কি বুজিব পাৰোঁ? ইয়াৰ পৰা বুজিলোঁ যে অকণমান মাত্ৰ পটাছিয়াম পাৰমেংগানেটৰ কণিকা দিয়াৰ লগে লগে গোটেই পানীত বিয়পি পৰিল। অৰ্থাৎ গোটেই পানীখিনিত সেই অকণমান কণিকাই আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকালৈ বিভক্ত হৈ পুনৰ বিয়পি পৰিল। অৰ্থাৎ ইয়াতে যিমান ডাঙৰ কণিকা আছিল তাতকৈ ইয়াত আৰু সৰু হৈ গ'ল, কাৰণ গোটেই পানীখিনিক আকৌ ভগাই দিব লগা হ'ল। ঠিক একে প্ৰক্ৰিয়া আমি ইয়াৰ পৰাও যদি আমি 1 চামুচ লৈ ইয়াৰ পৰাও যদি ইয়াতে দি দিওঁ, তেনেহ'লে ইয়াত লাহে লাহে বৰণটো পাতল হৈ যাই থাকিব, কাৰণ পটাছৰ কণিকাবোৰ ক্ৰমান্বয়ে ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতৰ হৈ ভাঙি ভাঙি গৈ থাকিব। এই পৰীক্ষাটোৰ পৰা তোমালোকে অনুমান কৰাচোন, এটা পদাৰ্থ কিমান ক্ষুদ্ৰ হ'ব পাৰে, কিমান ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতৰ হৈ বিভক্ত হৈ থাকিব পাৰে। সেইটো কথা আমি এই পৰীক্ষাটোৰ যোগেদি সহজে অনুমান কৰি ল'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়ালৈকে বুজিলোঁ যে সকলো পদাৰ্থ কিছুমান অতি ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত। কিন্তু এই কণিকাবোৰে পদাৰ্থটো কেনেকৈ গঠন কৰে, নাইবা পদাৰ্থটোত কণিকাবোৰ কেনেদৰে থাকে, তাক বুজিবৰ কাৰণে পদাৰ্থৰ কণিকাবিলাকৰ আমি 3টা বৈশিষ্ট্যৰ কথা জানিব লাগে। এই বৈশিষ্ট্য 3টা হ'ল: এই 3টা বৈশিষ্ট্যৰ বিষয়ে আমি জানিবলৈ প্ৰথমটো হ'ল কণিকাবোৰৰ মাজত ব্যৱধান আছে। ইয়াৰ অৰ্থটো হ'ল যে কণিকাবোৰৰ মাজত সদায় কিছুমান ফাঁক থাকে। এই কথাটো আমি কেনেকৈ জানিম? এটা গিলাছত
আমি পানী ল'লোঁ, পানী লৈ তাত 1 চামুচ যদি নিমখ দি থওঁ আৰু চামুচেৰে যদি লৰাই দিওঁ তেনেহ'লে নিমখখিনি পানীৰ মাজত দ্ৰৱীভূত হয়, পানীৰ সৈতে দ্ৰৱীভূত হয়। কিন্তু পানীৰ পৰিমাণটো বাঢ়ি নগ'ল, তেনেহ'লে নিমখখিনি থকা স্থানখিনি ক'ত পালে? ইয়াৰ পৰা বুজিব পাৰোঁ যে পানীৰ অণুবিলাকৰ মাজে মাজে কিছুমান ব্যৱধান আছে বা ফাঁক আছে। নিমখখিনি লৰাই দিয়াৰ লগে লগে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাত বিভক্ত হ'ল আৰু পানীৰ কণাবোৰৰ ব্যৱধানবিলাকৰ মাজে মাজে নিমখৰ অণুবোৰ সোমাই পৰিল। এইটো হ'ল এটা আমি অতি সহজে বুজিব পৰা উদাহৰণ। দ্বিতীয়টো হ'ল কণিকাবোৰে অনবৰতে গতি কৰি থাকে। হ'ব পাৰে নিৰ্জীৱ পদাৰ্থ, কিন্তু কণিকাবোৰৰ মাজত এটা গতি শক্তি আছে, অনবৰতে কণিকাবিলাকে লৰচৰ কৰি থাকে। ঠিক আগৰ উদাহৰণটোতে আমি বুজিব পাৰোঁ। এইবাৰ আমি কি কৰিলোঁ, পানীত নিমখখিনি দি লৰাই দিয়া নাই, আমি লৰাই দিয়া নাই, থৈ দিছোঁ কিছু দেৰি। সময় যোৱাৰ লগে লগে ওপৰৰ পৰা যদি আমি পানীখিনিৰ অকণমান টেষ্ট কৰি চাওঁ তেনেহ'লে সেই পানীখিনি নিমখৰ সোৱাদযুক্ত হ'ব। তাৰমানে কি বুজিলোঁ যে নিমখখিনি তলত পৰি থকা নাই, তাৰ কণিকাবোৰে নিজে 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 গতি কৰি গোটেই গিলাচটোত বিয়পি পৰিছে। তাৰমানে নিমখৰ কণিকাবিলাকৰো গতি শক্তি আছে। ঠিক আৰু এটা পৰীক্ষা কৰিব পাৰোঁ। এটা ৰুমৰ চুক এটাত যদি আমি ধূপ এডাল জ্বলাই দিওঁ, ধূপৰ গোন্ধটো গোটেই ৰুমটো তৎক্ষণাত বিয়পি পৰে। তাৰমানে ধূপৰ গোন্ধযুক্ত গেছখিনিও গতি কৰিব পাৰে। সেই গতিৰ কাৰণে তৎক্ষণাতে গোটেই ৰুমটো বিয়পি পৰিব পাৰে। 3 নম্বৰ বৈশিষ্ট্যটো হ'ল কণিকাবোৰৰ মাজত আকৰ্ষণ আছে, আকৰ্ষণ কৰে। কণিকাবিলাকে ইটোৱে সিটোৱে আকৰ্ষণ কৰি ইটোৱে সিটোক ধৰি ৰাখিব পাৰে। একদম সহজ এটা উদাহৰণ, এইটো কলম, ইয়াত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা আছে। এই কলমটোৰ মই এইটো মূৰত মই ধৰি ৰাখিছোঁ, এই কণাখিনিক কিন্তু তলত পৰি যোৱা নাই, পৃথিৱীয়ে আকৰ্ষণ কৰি আছে। ইয়াৰ কণিকাখিনিক কিয় নিয়া নাই? এইটো বাৰু মই ধৰি আছোঁ, এই অঞ্চলটোৰ কণিকাবিলাক কিন্তু পৃথিৱীয়ে টানি নিব পৰা নাই। তাৰমানে এই গোটেই কণিকাবিলাকৰ মাজত এটা আকৰ্ষণ শক্তিয়ে তাক বান্ধি ৰাখি থৈ দিছে। কণিকাবিলাকৰ মাজত এই আকৰ্ষণ শক্তিটো গোটা পদাৰ্থত আটাইতকৈ বেছি। জুলীয়া পদাৰ্থত কি হয়, আমি পানীত হাতখন সোমাই কণিকাবিলাক পৃথক কৰি দিলোঁ, হাতখনেদি কণিকাখিনি পৃথক কৰি দিলোঁ, হাতখন উঠাই আনিবা, সিহঁতে আকৌ লগ লাগি পানীখিনিৰ লেভেলটো সমান হৈ যায়। তাৰমানে পানীবিলাকে ইটোৱে সিটোৱে আকৰ্ষণ কৰি আকৌ নিজৰ ঠাইলৈ আহি যায়। নাইবা পানীখিনি বাকি দিলে তলত পানী পৰি যায়, এই পানীখিনি কিন্তু ওপৰৰ পানীখিনিকো লগে লগে টানি টানি লৈ যায়, অৰ্থাৎ আকৰ্ষণ শক্তিৰ দ্বাৰা কণিকাবিলাকক লৈ যায়। এই আকৰ্ষণটো কিন্তু কঠিন পদাৰ্থতকৈ অলপ কম। আকৰ্ষণ শক্তিটো কঠিন পদাৰ্থত আটাইতকৈ বেছি, জুলীয়া পদাৰ্থত আকৰ্ষণ শক্তিটো কিছু কম, আৰু গেছীয় পদাৰ্থত আকৰ্ষণ শক্তিটো আটাইতকৈ কম। এতিয়া গেছীয় পদাৰ্থত কম কাৰণে কি হয়, এই যে ধূপ জ্বলাই দিয়াৰ কথাটো ক'লোঁ, যে কণিকাবিলাকে তৎক্ষণাতে ইটোৱে সিটোৱে আকৰ্ষণ নকৰে। সেইকাৰণে কণিকাবিলাক মুক্তভাৱে ইটোৱে সিটোৱে গোটেই ৰুমতে যেনি তেনি যিটো দিশতে নহওক কিয় সি আঁতৰি উৰি ফুৰিব পাৰে। এইটো হ'ল পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ শক্তি যে আছে তাক বুজিব পৰা এটা পৰীক্ষা। এই বৈশিষ্ট্যকেইটাই পদাৰ্থবিলাকৰ গোটা, জুলীয়া আৰু গেছীয় এই তিনিটা ভৌতিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এই তিনিটা যে ভৌতিক অৱস্থাৰ সৃষ্টি হৈছে তাৰ মূলতে কিন্তু পদাৰ্থৰ এই তিনিটা ধৰ্ম, কণিকাবিলাকৰ এই তিনিটা ধৰ্ম। এই তিনিটা ধৰ্মই কেনেকৈ পদাৰ্থৰ বিভিন্ন অৱস্থাৰ সৃষ্টি কৰে তাক আমি অন্য এটা ক্লাছৰ যোগেদি বুজাবলৈ চেষ্টা কৰিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মোৰ ক্লাছটো আজি ইমানতে সামৰিছোঁ। ইয়াৰ পিছত পদাৰ্থৰ তিনিটা ভৌতিক অৱস্থাৰ বিষয়ে অন্য এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ মই আহিম। যদি মোৰ ক্লাছসমূহত কিবা বুজিবলৈ অসুবিধা পাইছা, তোমালোকে কমেণ্ট কৰি মোক সুধিব পাৰিবা। ধন্যবাদ।